নমস্কাৰ ৰাজু। নমস্কাৰ। মই বিচি নিউজৰ পৰা আহিছিলোঁ। যিহেতু আপুনি গম পাইছে যে যোৱা নিশা মৰাণত বিৰাট শিলাবৃষ্টি হৈছে আৰু এই শিলাবৃষ্টিৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত হঠাৎ ঠাণ্ডা নামি আহিছে আৰু আমি অনুমান কৰিছোঁ যে প্ৰকৃতিৰ যেন ৰূপবিলাক আগতকৈ সলনি হৈছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মইনো কি মতামত দিম ভাই ভগৱান, মই এইবিলাক কি হৈছে ধৰিবই পৰা নাই। মই খালি লগৰটোক কৈছোঁ যে তই ফটাফট ফুল এটা চিঙা আৰু নহ'লে মই বিদায় ল'ম ভাই। ফুল চিঙা আৰু আপোনাৰ বিদায় লোৱাৰ লগত কি সম্পৰ্ক আছে? আছেতো, একদম খুব সম্পৰ্ক আছে। মই কৈ আছোঁ ন, যেনে চা ভাই, তই মোকতো এতিয়া মতামত দিবলৈ কৈছোঁ, কিন্তু মই ইমান ইণ্টেলেকচুৱেল মানুহ নহ'ব পাৰোঁ, কিন্তু মোৰ কথাত বদন আছে হা। মই কিন্তু যিবিলাক কথা কওঁ মানুহে বেয়া পাব পাৰে, কিন্তু প্লিজ মুহূৰ্তত আকৌ হয় ভৰ দিব চাবি। এতিয়া কথাটো হ'ল বতৰ পৰিৱৰ্তন হৈছে আৰু মই হ'লো পৰিৱৰ্তনৰ লগত খোজ মিলাই চলা মানুহ হা, সৰুৰে পৰা। গতিকে সেইকাৰণে মই লগৰটোক ক'লো যে তই এটা ফুল চিং, ওলমং, নহ'লে বতৰৰ লগত তই মোকাবিলা কৰিব নোৱাৰিবি ঐ ভাই ভগৱান। একদম সঁচা কথা কৈছোঁ। চা ভাই, তই পৰিস্থিতিক সন্মান কৰিবি, পৰিস্থিতিয়ে তোক সন্মান কৰিব। গতিকে ফুল চিং আৰু জীয়াই থাক। ৱাহ 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 ৱাহ, কি মহান মতামত।